আলফা আৰু ওমেগা জীৱন মৰণ মুক্তিদাতা কিৰে সংহাৰ কৰ্তা আলফা আৰু ওমেগা ঈশ্বৰৰ প্ৰশংসা হওক সকলো ঈশ্বৰৰ দাস দাসীসকলক মই শতকোটিবাৰ নমস্কাৰ জ্ঞাপন কৰিছোঁ আজি এগৰাকী দাসে কমেণ্ট কৰি সুধিছে ঈশ্বৰৰ প্ৰশংসা হওক আমেন আলফা আৰু ওমেগা কি অকণমান বুজাই দিলে পৰম কৃতাৰ্থ হ'ম চ' আপোনালোকক আজি হোৱাট ইজ আলফা আৰু হোৱাট ইজ ওমেগা তাৰে ওপৰত আপোনালোকক অলপমান বুজাই ক'ম পবিত্ৰ বাইবেলৰ প্ৰকাশিত বাক্য 22 অধ্যায় 13 পদত আমি পাওঁ মই আলফা আৰু ওমেগা প্ৰথম আৰু শেষ আদি আৰু অন্তৰ I am the Alpha and the Omega, the first and the last, the beginning and the end. मैं अल्फा और ओमेगा पहला और अंतिम आदि और अंतर हूँ প্ৰকাশিত বাক্যত কোৱা নিচিনাকৈ প্ৰথম আৰু শেষ আপোনালোকৰ আৰু যদি কোনো বাইবেলৰ ওপৰত বাক্য লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব মই বনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব ঈশ্বৰৰ গৌৰৱৰ বিষয়ে সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক এনেকৈ যাতে মই আপোনালোকক আকৌ নতুন নতুন ভিডিঅ' আনিব পাৰোঁ তাৰে মই চেষ্টা কৰিম